বহুতো মনোমোহা পৰ্বত পাহাৰ, ঘন জংঘল, জলপ্ৰপাত, নদী হিমবাহ আদিৰে ভৰপূৰ ছিকিম ৰাজ্য উত্তৰ পূব ভাৰতৰ এখন অতিকে মনোমোহা ৰাজ্য। অনাবিল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ৰাজ্য দেশৰ অন্যতম প্ৰসিদ্ধ পৰ্যটন স্থলসমূহৰ ভিতৰত অন্যতম। কিন্তু আপুনি জানেনে যে দেশৰ স্বাধীনতাৰ বহু বছৰ পাছতহে ছিকিম ৰাজ্যক ভাৰতৰ এখন অংগৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়। বন্ধুসকল, বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ছিকিম ৰাজ্যখনক কিছু ৰোমাঞ্চকৰ কথাৰে চিনাকি কৰাই দিওঁ। ছিকিম হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। এই ৰাজ্যৰ পশ্চিমে নেপাল, উত্তৰ পূব দিশত তিব্বত, দক্ষিণ পূবে ভূটান আৰু দক্ষিণে পশ্চিমবংগ ৰাজ্য অৱস্থিত। গেংটক হৈছে ছিকিম ৰাজ্যৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ। গেংটকক ভাৰতৰ অন্যতম সুন্দৰ ঠাইসমূহৰ ভিতৰত এখন বুলি কোৱা হয়। প্ৰকৃতিৰ অনুপম সৃষ্টি গেংটক হিমালয় পৰ্বতত অৱস্থিত। ইয়াৰ সতেজ বায়ু, ঘন জংঘল, পাহাৰ, হ্ৰদ, জলপ্ৰপাত, নদী হিমবাহ আৰু বৰফেৰে ঢাক খাই থকা পাহাৰবোৰে আপোনাৰ মনত বহুতো আনন্দ দিব পাৰে। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে গেংটক এখন প্ৰসিদ্ধ ঠাই। ছিকিম ৰাজ্যৰ পৰ্যটকৰ বাবে এখন অতিকে মনোমোহা ঠাই। হিমালয় পৰ্বতৰ লোভনীয় দৃশ্যসমূহ চাবৰ বাবে ইয়ালৈ গোটেই বছৰ ধৰি বিভিন্ন দেশী বিদেশী পৰ্যটকৰ আগমন ঘটি থাকে। প্ৰকৃতিপ্ৰেমীসকলৰ লগতে বিভিন্ন নতুন নতুন ঠাই ঘূৰি ফুৰা লোকসকলৰ বাবে ছিকিম ৰাজ্য সৰগতকৈ কম নহয়। ছিকিমত ফুৰিবৰ বাবে বহুতো সুন্দৰ সুন্দৰ ঠাই আছে। ইয়াৰ ভিতৰত গেংটক, নাথুলা পাছ, লাচুংগা লেক, স্মুগু লেক, লাচেন, লাচুং, কাঞ্চনজঙ্ঘা, 0 পইণ্ট, ইউমথাং ভেলী, নামচি, ৰাভাংলা, চাংগু, গুৰডংমাৰ, ফিলিং ইত্যাদি। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ কাঞ্চনজঙ্ঘা নেপাল ছিকিম সীমান্তত অৱস্থিত। ছিকিমত বছৰৰ প্ৰায়বোৰ সময়তে বৰফ পৰি থাকে। ভাৰতবৰ্ষৰ ছিকিম হৈছে এনে এখন ৰাজ্য য'ত ইয়াৰ স্থানীয় লোকসকল বেলেগ এখন ৰাজ্যৰ মূল নিবাসী। ইয়াত মূলতঃ নেপালী সম্প্ৰদায়ৰ মানুহৰ সংখ্যা সকলোতকৈ বেছি। ছিকিমত সকলোৱে বুজিব পৰাকৈ উমৈহতীয়া ভাষা হৈছে নেপালী। ইয়াৰ বাহিৰেও ছিকিমত 11টাকৈ চৰকাৰী ভাষা কোৱা হয়। ইয়াৰ ভিতৰত নেপালী, লেপচা, ভুটীয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুং, মাংগাৰ, শ্বেৰপা, তামাং আৰু সোণোৱাৰ। ছিকিমত সাক্ষৰতা হাৰ 69.68%। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ 1157খন শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে ছিকিম মণিপাল ইউনিভাৰ্চিটি। ছিকিমত তাপমান সদায় কম হৈ থাকে। ৰাজ্যখনত মুঠ 28টা শৃংগ, 80টাৰো অধিক হিমবাহ, 227টা হ্ৰদ, 5টাকৈ গৰমপানী উঁহ আৰু 100খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও 8টা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে। ছিকিম ভাৰতবৰ্ষৰ কম জনসংখ্যাৰ এখন ৰাজ্য। ইয়াৰ জনসংখ্যা প্ৰায় 6 লাখ, য'ত 50% পুৰুষ আৰু 50% মহিলা। যিদৰে আপুনি ছিকিমত প্ৰাকৃতিক সৌন্দৰ্যৰ আনন্দ ল'ব পাৰে, সেইদৰে আপুনি ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিও চাব পাৰে। ইয়াৰ অনুকূল জলবায়ুৰ বাবে পক্ষীৰ বাবে ছিকিম সৰগতকৈ কম নহয়। ছিকিমৰ অৰ্থনৈতিক ব্যৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষৰ সৰ্বাধিক ইলাচীৰ উৎপাদন ছিকিমতেই হয়। ইয়াৰ উপৰিও পৰ্যটন ব্যৱস্থা ছিকিমৰ অৰ্থনৈতিক ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ছিকিমৰ বিষয়ে কিছু জানিব পাৰিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে জ্ঞানৰ টুকুৰা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।